আলহামদুলিল্লাহ এই যে চাওক লাখ লাখ মানুহ কিন্তু এজনো পুলিশ কর্মীর প্রয়োজন পড়া নাই। এয়া দুবরী বিলাসীপাৰা যি ইজতেমা হৈ গৈছে, এই ইজতেমাৰ দৃশ্য চাওক কিমান মনোমোহা আৰু ভাল লগা এটা দৃশ্য। বুকুখন ফুলি উঠিছে, সঁচাকৈ গৌৰৱেৰে বুকুখন ফুলি উঠিছে। কিয়নো আপোনালোকে মেল মিটিং বা বিভিন্ন মেল মিটিং বিয়া বাৰুত আমি দেখোঁ যেন সাধাৰণ হাজাৰজন মানুহ জমা হ'লে তাত 15 পৰা 20 জন পুলিচ কৰ্মী বা CRPFৰ জোৱানৰ প্ৰয়োজন হয়। তেনেস্থলত আজি ইয়াত দুবৰীত আমি যি দৃশ্য দেখুৱাইছোঁ, যি দৃশ্যাংশ আপোনালোকে দেখি পাইছে, ইয়াত দুবৰীৰ লক্ষ মানুহ একত্ৰিত হৈ সৃষ্টিকৰ্তাৰ প্ৰাৰ্থনা কৰিছে, সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিছে, আল্লাহ তাআলাৰ ওচৰত গোটেই বিশ্বৰ প্ৰতিটো ধৰ্মৰ লোকৰ বাবে, নিজৰ দেশৰ বাবে, নিজৰ ৰাজ্যৰ বাবে, নিজৰ পৰিয়ালৰ বাবে দোৱা মাগিছে আল্লাহ তাআলাৰ ওচৰত। কিন্তু আচৰিত কথাটো হ'ল ইয়াত লক্ষ মানুহ সমাগম ঘটিছে যদি এজনো পুলিচ কৰ্মীৰ কোনো ধৰণৰ প্ৰয়োজন পৰা নাই। আৰু এই ইজতেমাৰ পৰা গোটেই বিশ্বত, গোটেই সমগ্ৰ অসমত এটাই বাৰ্তা দিব চেষ্টা কৰিছে যে শান্তি আৰু শান্তিৰ ধৰ্ম ইছলাম বা শান্তিৰ ঠাই হ'ল আপোনাৰ জামাত, চিল্লা বা ইজতেমা। আৰু সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ, কিমান সুন্দৰ মনোমোহা দৃশ্য, যি দৃশ্য